নমস্কাৰ মই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৌচাকলৈ মই আজিলৈ আহিছোঁ MA DODL থাৰ্ড ছেমিষ্টাৰ 304 পেপাৰখনৰ এছাইনমেণ্টখন এইখন আইডলৰ ষ্টুডেণ্টৰ কাৰণেও প্ৰযোজ্য হ'ব ষ্ট্ৰাকচাৰটো একেই হ'ব মেথডটো একেই হ'ব কিন্তু ইয়াৰ টপিকটো বেলেগ হ'ব চেঞ্জ হ'ব আৰু এখন উৎকৃষ্ট মানদণ্ড এছাইনমেণ্ট কেনেকুৱা হ'ব লাগে এইখন চাই শিকি ল'ব পাৰে এছাইনমেণ্টৰ ফ্ৰণ্টত লিখিব লাগে ফাৰ্ষ্ট ডিৰেক্টৰেট অফ অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় আইডলৰ ষ্টুডেণ্টে আইডলৰ টাইটেল লিখিব পাৰে হোম এছাইনমেণ্ট MA ইন আছামিজ ফাইনেল ইয়েৰ ছেশ্যনটো লিখা হৈছে ফাইনেল ইয়েৰ ইয়াত কোৱা কাৰণটো হ'ল সেইটো সময়ত ইয়েৰ ছিষ্টেম আছিলে তাৰপিছত লিখিছে ছাবমিটেড বাই নেম লিখা হৈছে ক্লাছ লিখা হৈছে MA ফাইনেল ইয়েৰ আপুনি ছেমিষ্টাৰটো লিখি দিব কোৰ্চ পেপাৰ লিটাৰেচাৰ গ্ৰুপ বি সেইটো সময়ত গ্ৰুপ হিচাপে আছিলে তাৰপিছত এছামিজ 206 ইণ্ডো আৰিয়ান টেক্সট এণ্ড গ্ৰামাৰ বৰ্তমান এইটো থাৰ্ড ছেমত আছে থাৰ্ড ছেমৰ 304 পেপাৰ হয় এখন তাৰপিছত UID নাম্বাৰ লিখা হৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখা হৈছে তাৰপিছত ছাবমিশ্যন কৰা ডেটটো লিখা হৈছে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰাকৃত ভাষাৰ ধাতুৰ সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা উত্তৰটো লিখা হৈছে ইয়াত মই ইয়াত লাইন বাই লাইন পঢ়ি নিদিওঁ কাৰণ আপুনি নিজেই পঢ়ি ল'ব পাৰে আপোনাৰ সুবিধাৰ কাৰণে আপুনি ভিডিঅ'টো প'জ কৰি আপুনি পঢ়িব পাৰে এছাইনমেণ্টত 20 নম্বৰ আছে গতিকে আপুনি এছাইনমেণ্টখন ভালদৰে লিখিব DODL বা আইডলৰ এছাইনমেণ্ট পুৰণি কুৱেশ্যন পেপাৰ নোটছ এইবিলাক মই ভিডিঅ' আকাৰে আপলোড কৰি থাকোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাই থাকে ইয়াত বেকগ্ৰাউণ্ডত মিউজিক লগোৱা নাই কাৰণ যদি মিউজিক লগাই দিওঁ আপোনাৰ এটেনশ্যনটো নাইকিয়া হৈ যাব পাৰে এই ভিডিঅ'টো বনাওঁতে অলপ কষ্ট হৈছে কাৰণ সহজতে পোৱা নাযায় ইয়াৰ এছাইনমেণ্টবিলাক মানে DODL বা আইডলৰ এই ভিডিঅ'ৰ পৰা যদি আপোনাৰ অকণমানো হেল্প হৈছে তেন্তে মোৰ শ্ৰম সাৰ্থক হৈছে বুলি ভাবিম দুই নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় আৰ্য ভাষাৰ বুলিলে কি বুজা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা
মোৰ ইউটিউব চেনেলৰ বাদে বাকী ক'তো DODL বা আইডলৰ এছাইনমেণ্ট বা পুৰণি কুৱেশ্যন পেপাৰ বিচাৰি পোৱা নাযায়। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপুনি ন'টিফিকেশ্যন পাই যায়, আপোনাৰ সহায়ক হয়। থেংক ইউ ফৰ ৱাটছিং।